হাই ফ্ৰেণ্ড, আজি আমি বনাব ওলাইছোঁ কণীৰ ৰেচিপি। এই কণীৰ ৰেচিপিটো আমি কেনেকৈ বনাওঁ ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ। এতিয়া আমি আলু সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া আমি কেৰাহীটোত প্ৰথমতে কেৰাহীত তেল দিয়া আছিলে, তেলখিনি পূৰা গৰম হৈছে। এতিয়া আমি প্ৰথমতে আলুখিনি ভাজি ল'ম। আলুবোৰ আমি সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া আমি ইয়াতে অলপ হালধি দি দিম। এতিয়া আমি প্ৰথমতে আলুখিনি ধুনীয়াকৈ ভাজি লওঁ। আলুখিনি ভজা হোৱাৰ পিছত আমি কণী ভাজিম। এতিয়া আমি এই কণীকেইটা ধুনীয়াকৈ পিঁয়াজ সৰুকৈ কাটি লৈছোঁ। ধুনীয়াকৈ এতিয়া আমি কুটি ল'ম। এয়া সৰু সৰুকৈ পিঁয়াজ কাটিছোঁ। নিমখো দিছোঁ অলপ ইয়াতে। এয়া আমি কণী ভাঙি দিলোঁ। এতিয়া আমি এইখিনি ধুনীয়াকৈ কুটি ল'ম। আপোনালোকে পিঁয়াজ নিদিয়াকৈ বনাব পাৰে। আমাৰ আলুখিনি ভজা হৈ গৈছে। এতিয়া ইয়াৰ পিছত আমি কণীখিনি ভাজি ল'ম। এতিয়া আমি আলুখিনি নমাই ল'ম। এতিয়া আমি ইয়াতে আৰু অলপ তেল দি দিম, মিঠাতেল। আমাৰ এই তেলখিনি গৰম হৈ গৈছে। যিখিনি আলু আমি ভাজিছিলোঁ সেই তেলতে আমি এতিয়া কণীখিনি ভাজি ল'ম। আমাৰ এই কণী ভজা হ'লেই মোটামুটি। এতিয়া আমি এইখন নমাই দিম। এতিয়া আমি পিচ পিচকৈ কাটি ল'ম। পিচ পিচকৈ কটা হৈ গ'ল। এতিয়া আমি নমাই দিম।
এতিয়া আমি ইয়াতে অলপ মিঠাতেল দি দিম। এতিয়া আমাৰ তেলটো গৰম হৈ গ'ল। এতিয়া আমি ইয়াতে আমাৰ এই তেলখিনি গৰম হৈ গৈছে। এতিয়া আমি ইয়াতে মছলা ভাজিম। এতিয়া প্ৰথমতে অলপ জিৰা দি দিছোঁ, গোটা জিৰা, তাৰপিছত তেজপাত দি দিছোঁ। ইয়াৰ পিছত আমি আদা, নহৰু, শুকান জলকীয়া, পিঁয়াজ আদি পিছা এইবিলাক দি দিম। এতিয়া আমি মছলাখিনি ধুনীয়াকৈ ভাজি ল'ম। আমি ইয়াত অলপ হালধি দি দিছোঁ। ইয়াৰ পিছত অলপ নিমখ দি দিম। মছলাখিনি ভজা হোৱাৰ পিছত আমি ইয়াতে আলু দি দিম। যিখিনি আলু ভাজি থৈছিলোঁ। আমি এতিয়া অলপ ধনিয়া গুড়ি আৰু আপোনাৰ জালুকৰ গুড়ি অলপ দি দিম। আমাৰ মছলা ভজা হৈ গ'ল। যিটো আপোনাৰ কেঁচা নহৰু গোন্ধ আছিল, গোন্ধটো নোহোৱা হৈ গৈছে। এতিয়া আমি ইয়াতে আলু দি দিম। যিখিনি আলু ভাজিছিলোঁ। এতিয়া অলপ লৰোৱাৰ পিছত আমি ইয়াত পানী দি দিম। আমাৰ আলুখিনি মছলাৰ সৈতে ভজা হৈ গ'ল। এতিয়া আমি ইয়াতে পানী দি দিম। এতিয়া এইখিনি আমাৰ এই কণীৰ ৰেচিপিখন আপোনাৰ পানী উতলিছে। এতিয়া আমি যিখিনি কণী ভাজিছিলোঁ ইয়াত দি দিম। আমাৰ এই কণী ভাজিকিনে যি আমি জোল বনাইছোঁ আমাৰ ৰেডি হৈ গ'ল। এটা ধুনীয়া চেণ্ট ওলাইছে, একদম মাংসৰ দৰে গোন্ধ ওলাইছে। দেখিবলৈ খুব ধুনীয়া হৈছে। এতিয়া ধুনীয়া অলপ গোট মাৰিছে। এতিয়া আমি শেষত অলপ গৰম মছলা দি দিম। ধুনীয়া গোট মাৰিছে।
শেষত আমাৰ কণীৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। আমি কণী আমলেট কৰি ধুনীয়াকৈ জোল বনাইছোঁ, একদম মাংসৰ দৰে হৈছে, গোন্ধটো একেবাৰে মাংসৰ দৰে হৈছে। আপোনালোকৰ এটাই অনুৰোধ, যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দি মোক সহায় কৰি দিয়ে যেন।